जैज़ ब्लॉग को सब्सक्राइब करिए। हाई फ्रेंड्स, वेलकम टू जैज़ ब्लॉग। रातिपुৱা 7টা বাজিছে। আজি আপোনালোকক অকণমান বেলেগ জেগা টুকুৰা লৈ যাওঁ আজিও। চ' ব'লক দেৰি নকৰি সোনকালে পটাপট। 매력적인 입술 네가 내게 말을 걸 때마다 내 기분은 higher Girl what's your desire 내 심장은 paradise তেখেতৰ ইয়াত বহুত ভাল ধৰণৰ মানে ছোলা বতৰা বুলিয়ে কয় বা পুৰিয়ে ক'ব পাৰে। যোৰহাটৰ ভিতৰত যদি মই যদি কওঁ 1 নম্বৰ হিচাপত তেখেতৰ এইটো আছে বুলি মই তেখেতক মানে প্ৰশংসা কৰোঁ। চ' আমাৰ এটা মানে লগৰ এটা বেচ আছে, সেই বেচটোৰ ভিতৰত আমাৰ দুজনটো মানে আহোঁৱেই আৰু মানে ইজনৰ ভিতৰত আৰু এজন থাকেই। আজি অকলশৰীয়া পৰিলোঁ, তথাপিও মই আপোনাক কৈছিলোঁ যে তেখেতৰ লগত আজি লগ কৰাম, তেখেতে কেনেকৈ কি বস্তু দিয়ে, কেনেকুৱা ধৰণে বনায় সেই সকলোখিনি চাম। আৰু কিমান দাম? আজিকালি 30 টকা হ'ল, কিন্তু মই যেতিয়া খাইছিলোঁ তেতিয়া 20 টকা আছিলে। চ' আমি বেছি দেৰি নকৰোঁ, সোনকালে সোনকালে তেওঁ বনোৱাটো চাওঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেডি কৰিছে নি বাৰু? ঠিক আছে। এইটো কি চাটনি নি? চাটনি এইটো ঘৰত বনোৱা নে কি? ঘৰ গৰম গৰম পুৰি দেখে একদম বনাই দিয়ে আৰু দেই এনেকৈ কিন্তু দেই মানি গৈছে। সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আকৌ দেই, পুৰি দেখুৱাইছোঁ। দুখন খুলিব লাগিব হোৱাৰ আগত, নাখাওঁ খোলালৈকে নহ'ব। ত' বৰ্তমান এইটো পুৰি মই অকণমান টেষ্ট কৰি চাই লওঁ। বেষ্ট। হৰেন্দা এতিয়া আৰু বিদায় মাঙো। খালোঁ, ভাল লাগিলে। চ' আপোনাক থেংক ইউ দি পেলাই আপোনাক হেৰি কৰিছোঁ দেই। আহিছোঁ তেতিয়াহ'লে হা, মইতো আহি থাকোঁ দেই। আৰু কিবা ক'ব নি আৰু? এই ভাল দেখিয়ে 2-4টা কাষ্টমাৰ পাই আছোঁ, খাই আছোঁ লোকৰ ঘৰত থাকি পেলাই। আৰু যি মানুহে খাই যায় সেইটো ভালেই বুলিয়ে কয় সদায়। অকণমান বেয়া বুলি কোৱা নাই আজিলৈকে। সেইটো ভগৱানৰ কথা, পাছলৈ কি হয় নাজানো। সেইটোৱে ভগৱানে আপোনাৰ ওপৰত হেৰি কৰিব। ঠিক আছে, থেংক ইউ। চ' খালোঁ। এতিয়া আমি আগলৈ যাওঁ অকণমান যোৰহাটৰ পিনে, মানে টাউনৰ পিনে এতিয়া মুভ কৰিম। এইটো আচলতে আপুনি বাইপাছটো পাৰ কৰি জাষ্ট 1 কিলোমিটাৰমান SR পেট্ৰল ডিপুটোৰ মুখতে তেওঁৰ ট্ৰলি এখন লগায় তেখেতে। আৰু তেখেতৰ তাতো চাফা মেইনটেইন কৰে, তেখেতে ভাল ধৰণে ৰাখিছে। চ' এতিয়া আমি যাওঁ, আমি টাউনৰ পিনে যাওঁ। বাইপাছ হৈ পেলাই আমি টাউনৰ পিনে সোমাই পেলাই আমি চাম কিবা আছে যদি আমি দেখুৱাম আপোনাক। আমি টাউনৰ অভিমুখে মানে টাউনৰ এতিয়া সোমামগৈ। মানে বাইপাছ আপুনি যদি শিৱসাগৰ দি আহে তেতিয়া এইটো বাইপাছ সেইপিনেদি পাব। ব'লক লৈ গৈছোঁ। এয়া বাইপাছ সোমাইছোঁহি আমি। বৰষুণ অকণমানকৈ লাগি গ'ল। এইপিনেদি গ'লে আপুনি মানে যদি গুৱাহাটী যোৱাদি যায় তেতিয়া এইটো বাইপাছেদি চিধা যাব, আৰু টাউনেদি সোমালে এইপিনে বাইপাছেদি সোমাব লাগিব। আৰু এটা বস্তু দেখুৱাই আছোঁ মই আপোনাক। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় আৰু যোৰহাটৰ আৰু এখন ডাঙৰ বিদ্যালয় কেন্দুগুৰি জাতীয় বিদ্যালয় সোমাই যায়। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ'
আনি থাকোঁ আৰু কিবা ক'ব বিচাৰিছে তেতিয়া কমেণ্ট বক্সত তলত আপুনি জনাব চ' থেংক ইউ ভেৰি মাছ বাই বাই